মোৰ মাৰ হাত ভাঙি গ'ল কোনে দিব এতিয়া ক্ষতিপূৰণ এবাৰ ঠিকাদাৰৰ ময়মতালিত ক্ষুব্ধ জনতা শুৱালকুছি জল জীৱন মিছন আঁচনিৰ কৰ্মকাণ্ডই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক শুৱালকুছিৰ সকলো বাট পথসমূহ জল জীৱন আঁচনিৰ নামত খানি মৰণ ফাণ্ডৰ গাত কৰি এৰি থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শুৱালকুছিৰ সচেতন ৰাইজে এঠাইৰ কাম সম্পূৰ্ণ নোহোৱাকৈ আকৌ আন এঠাইত কাম আৰম্ভ কৰি কামসমূহ আধৰুৱা কৰি থোৱাৰ কাৰ্যত একেমুখে গৰিহণা দিছে শুৱালকুছি চাৰিকুটা অঞ্চলৰ ৰাইজে মহিলাগৰাকীৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে শুৱালকুছিৰ জল জীৱন মিছন আঁচনিৰ কৰ্মৰত ঠিকাদাৰক শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীৰ ৰিপৰ্ট মা তাৰমানে ওলাই আহিছিল ঘৰৰ পৰাই ওলাই আহোঁতে তাৰমানে পৰি পেলাই হাতখন ভাঙি গেল ৰাস্তাটোত এইটো যিটো ৰাস্তাৰ অৱস্থা তাৰমানে এই অৱস্থাত তাৰমানে হামগুৰি খাই পৰি গেল উজত খাই পেলাই মা তাৰমানে সাৰথী অৱস্থা বিৰাটে বেয়াই তাৰমানে আজি মোটামুটি অপাৰেশ্যন কৰাৰ কাৰণে একদম পইচাৰ প্ৰব্লেম হৈ গৈছে আজি মোটামুটি অপাৰেশ্যন কৰোঁতে মেডিকেলত যাই আছো পইচা বহুত লাগে সেইকাৰণে অপাৰেশ্যনটো কৰিব পৰা নাই কিবা সহায় কৰে একদম তাকে ৰখি আছো আৰু না দাঁতবিলাক মাৰা নাই আগতে ভালে আছিল খানি ফেলে কিবা কিবা কৰিলে একো কৰাই নাই আৰু বহুকেইজনে পৰিল মহিলাৰ পৰা পুৰুষলৈকে বহুকেইজনে নাই একো ফিল আপ কৰা নাই কামটো বন্ধ কৰি থৈ দিছে গুৰুত্ব দিয়া নাই আকৌ হেমাহিয়ে হাতত অপাৰেশ্যন কৰিব লাগিব মই বেলেগত কাম কৰি কিনে পইচাৰ অভাৱৰ কাৰণে কাম হেৰি কৰিব পৰা নাই মা এনে ঘৰত ঘুমাই আছে আৰু খালত বহিছিল খালত বহিব পৰা নাই আজি ৰাস্তাটো এমাহমান হ'ল মানে কামটো ভালে হৈছে কিন্তু কামটো মানে সম্পূৰ্ণ হৈ উঠা নাই যাৰ ফলত বহুত মানুহৰ অসুবিধা হৈছে আৰু যোৱাকালি এজন মহিলা উজতি খাই হাতখন ভাঙিলেও আৰু পুৱাবিলাক হ'লে ইয়াত কেইজনমান বয়সস্থ ভকত আছে নামঘৰত যোৱা অহাত অসুবিধা হৈছে আৰু এইটো 1 নম্বৰ ৰাস্তা এইফাল দিয়ে বেছিভাগ গাড়ী মটৰ আহে বহুত অসুবিধা আছে ধূলিৰ পৰাইতো আদি কৰি চব আৰু ধূলি ঘৰে ঘৰে ধূলি সোমাই গৈছে বহুত আৰু অসুবিধা আছে আৰু ঠিকাদাৰক কৈ থকা গৈছে কিন্তু আও কাম কৰি আছে গুৰুত্ব দিয়া নাই আৰু আজি ক'বলৈ প্ৰায় আহা প্ৰতি ৰাইজে কৈয়ে থাকে ইজনৰ পিছত ইজনে কৈয়ে থাকে দেখুৱাই থাকে তথাপিতো গুৰুত্ব দিয়া নাই আৰু কাম কৰিব এমাহ হৈ গ'ল এনেকে আছে ইয়াক ভালো কৰা নাই ৰাস্তাটো ঠিক কৰি দিয়া নাই কামটো হোৱা নাই সেনেকে আছে আৰু 1 নম্বৰ ৰাস্তা হিচাপে বহুত অসুবিধা হৈছে আৰু এইটো তাৰমানে অনুৰোধ কৰা হৈছে অতি সোনকালে ৰাস্তাটো সম্পূৰ্ণ হৈ উঠিব লাগে কামটো হ'ব লাগে যাতে সকলোৰে অহা যোৱাত সুবিধা হয় সেইটোৱে আৰু ঘটনাটো এনেকুৱা হৈছে যে আমাৰ আগতে এইটো ৰাস্তাটো আমাৰ বনাইছিলে PWD এতিয়া বৰ্তমান পানীৰ কিবা ব্যৱস্থা এটা কৰিছে এই পানীৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে এইটো ভঙা চিঙা কৰিছে ভঙা চিঙা কৰিছে যদিও আমাৰ ক'ব লগা একো নাছিল কিন্তু ভঙা চিঙা কৰি তেওঁলোকে আজি ইমান দিনে এটি থৈ দিলে একো কামো নকৰে আৰু যোগাযোগ কৰিলেও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এতিয়া ৰেছপন্ড নকৰে যাৰ বিনিময়ত আমাৰ এই ঘনবসতিপূৰ্ণ এলেকা এটাত মানুহৰ এনেকুৱা মানে দুৰ্ভোগ আমি ভুগিব লগা হৈছো ওচৰত নামঘৰ আছে মানুহখিনি ৰাস্তাৰ কাষতে বসবাস কৰে মানে একদম মানে এনেকুৱা প্ৰদূষণ মানে দূষিত হৈ পৰিছে যে আমি মানুহ থাকিব নোৱাৰা অৱস্থা আমাৰ অহা যোৱা কৰোঁতে নিশাত এনেকুৱা অৱস্থা হৈছে যে মানুহৰ ভৰি হাতো ভাঙিছে তিৰোতা এজনী পৰিছে এনেকে যদি আমাৰ এটা ৰাস্তা আৰু এইটোৱে আমাৰ মুখ্য ৰাস্তা এই মুখ্য ৰাস্তাটোতে যদি এনেকুৱা ধৰণৰ কামবিলাক হৈ থাকে তে এনেকুৱা আমাক ৰাস্তা নালাগে আমাক আগত যেনেকে আছিল তেনেকে থকাই ভাল এনেকুৱা ৰাস্তা আমাৰ প্ৰয়োজন নাই গতিকে এইটো আমি মানে বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰিম যাতে অনতিপলমে ইয়াৰ এটা ব্যৱস্থা কৰি দিয়ে নহ'লে আমি এইটো আৰু ৰাইজে আমি ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগিব